হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল, মোৰতো ভালেই। এয়া দেখিছে মই পঢ়ি আছোঁ আৰু পঢ়ি মেলি হোৱাৰ পিছত ভাত খাবলৈ হ'ল। এয়া মই আজি দাংবডি ভাজি, ডিম আমলেট, আমৰ আচাৰ আৰু ঘুগুনি দি ভাত খালোঁ। ৰাতি তেনেকৈ ভাত পানী খাই শুই দিলোঁ আৰু ভিডিঅ' কৰা নহ'ল তেনেকৈ। আৰু ৰাতিপুৱা মই আহিলোঁ কলেজলৈ। এয়া দেখিছেনে গোটেইখিনিয়ে বহি আছোঁ। কি আছে আপোনালোকে আজি জানেনে? আমি গোটেইখিনি বহি আছোঁ। আজি আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস। তাকে আমাৰ কলেজত কেনেকৈ উদযাপন কৰে দেখুৱাম। এয়া মোৰ লগৰখিনিয়ে ধুনীয়াকৈ গীত পৰিধান কৰি আছে আৰু আমাৰ ছাৰে অলপ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কৈ আছে, আমি ধুনীয়াকৈ শুনি আছোঁ। এয়া দেখিছেনে? আৰু আমাৰ এজন ছাৰে ধুনীয়াকৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত পৰিধান কৰিছে আৰু আমি লাষ্টত এয়া ছাৰহঁতে গোটেই ধুনীয়াকৈ ফটো মাৰিছে। আৰু এয়া ঘৰত আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।